थांनाय हरनि 8 बाजिसोआव फाख्रिबारि गामियाव जे पिपिएफनि जि एसटि बर्डनि सोद्रोमा जयन्त डेकानि न'आव माने कम्बल रानबाय थादोंमोन बेयाव थांनानै गबसा सुबा दालाय एबसुनि सानैसो मावथिफोरा थांनानै बिथांमोनखौ रानबाय थानाय समाव माने हमनो मोनदों हमनो मोननानै बिथांमोननि जि कम्बल राननाय बे कम्बल राननायखौ अफिसाव लाना फैनाय जादों बेखिनियानो नोंथांमोना मा लुबैयो दा जोङो बेखौ जोंनिफ्राय बेखौनो लुबैयो जे बेबायदि जि आयेन बेरेखा खामानि जि समाव गासै बुहुमावनो कर'ना भाइरासनि जि लकडाउननि माबा होदो माने डिक्लार फोसावदो बे समावबो जे माने इलिगेलि खामानि मावदों माने जिखौ मावनाङा होनदों बेयाव जेनेबा मानसि थुबुर जानानै माने माबा खालामदों रानदों बेनिखायनो बेबायदि जि इलिगेल खामानि बे इलिगेल खामानि मावनायखौ सरकारनिफ्राय जि आयेन बेबस्था दङ बे आयेन बेबस्थाखौ बाहायनानै गोख्रै बिथांमोननि सायाव एक्सन लानांगौ কালি প্ৰায় মোৰ ঘৰৰ উত্তৰ ফালে 3 ঘৰমান আগত বিপিএফৰ কৰ্মীয়ে তাৰমানে কাপোৰ ভাগ বিতৰণ কৰিছিল তাৰপিছত মানুহখিনি অলপ গম পালে তাৰপিছত কেনেধৰণৰ বাৰু প্ৰশাসনে গম পালে প্ৰশাসনৰ মানুহ আহিল সেনেকৈতো হৈছে আৰু তেওঁলোকে যিখিনি বস্তু দিয়ে আচলতে যিবিলাক প্ৰাপ্য ব্যক্তি তেওঁলোকে নাপায় তেওঁলোকৰ চেন চিষ্টেম হিচাপত তেওঁলোকৰ খাল কৰ্মীখিনিক দিয়ে সেইটো কাৰণে চুবৰ মানুহ হিচাপে মই অলপ দুখ প্ৰকাশ কৰিছোঁ আৰু এতিয়া ইয়াতো আমাৰ চবৰে জয়ন্ত ডেকা আৰু তপন ডেকাৰ ঘৰত তেওঁলোকে এই বস্তুটো ভাগ বিতৰণ কৰে সেনেকুৱা তেওঁলোকে বিপিএফৰ কৰ্মী আমাৰ দুখীয়া মানুহবিলাকে কিবা পাইছেনে তেওঁলোকৰ আমাৰ দুখীয়াখিনিতো পোৱাটো দেখাই নাই খালি তেওঁলোকৰ দুখীয়া বুলি কথা নাই খালি পাৰ্টিৰ মানুহ হ'ব লাগে পাৰ্টিৰ মানুহ হ'লে তেওঁলোকে পায় সেইটোৱে আৰু ডলিং হাউচবিলাকো তেনেকুৱা দুখীয়া মানুহ দিয়া নাই দুখীয়া মানুহৰ ডলিং হাউচ কেনেকৈ হ'ব যিহেতু ডলিং হাউচ ল'লে টকাৰ প্ৰয়োজন কাৰণ 500 পৰা 10,000 লয় গতিকে যিহেতু দুখীয়া মানুহজনে 5-10,000 দিব নোৱাৰে গতিকে ডলিং হাউচটো সম্ভৱ নহয় দুখীয়াবিলাকে সেনেকুৱা আপুনি ইয়াৰ বাসিন্দা হিচাপে প্ৰশাসনক কি আহ্বান জনাব বিচাৰিব মইতো এইটোৱেই আহ্বান জনাব বিচাৰোঁ যিহেতু তেওঁলোকে অধিসূচনা যিহেতু জাৰি হৈছে আৰু যিহেতু দেশৰ পৰিস্থিতি বৰ্তমান বেয়া লকডাউন চলিছে তেনেস্থলত তেওঁলোকে যিটো কালি কাৰ্যসূচী ল'লে কাপোৰৰ কাৰণে যিটো বিতৰণ ব্যৱস্থাটো গতিকে প্ৰশাসনে তেওঁলোকক যিটো প্ৰশাসন যিটো শাস্তিমূলক ব্যৱস্থা তেনেকুৱাটো ল'বৰ কাৰণে মই আহ্বান জনাওঁ প্ৰশাসনক এতিয়া গৰমৰ সময়ততো কম্বল বিতৰণ কৰাটো উচিত নহয় তাৰোপৰি যিহেতু এতিয়া অধিসূচনা জাৰি কৰিল গতিকে কোনো এটা ৰাজনৈতিক দলে এই কম্বল বা সূতা কম্বল বিলাটো এইটো সময় নহয় গোটেই আইনগতভাৱে তেওঁলোকে দণ্ডনীয় সেইটো গতিকে প্ৰশাসনে আইনমতে তেওঁৰ ব্যৱস্থাটো ল'ব লাগে সেইটোৱে ভাবোঁ ডিমাৰ যিটো বিপিএফৰ মনোনীত প্ৰাৰ্থী খেৰাবাৰী সমষ্টি তেখেতক কি আহ্বান জনাব বিচাৰিব তেওঁলোকৰ কৰ্মী যিবিলাক কাণ্ডবিলাক কৰি আছে মই লুমচাও ডিমাৰ এইটোৱে আহ্বান জনাব বিচাৰোঁ তেওঁ যিহেতু আজি 15টা বছৰে খৈৰাবাৰীৰ সমষ্টি যি শাসন চলালে তেওঁ ইএম হ'ল কিন্তু তেওঁৰ এই 15টা বছৰত আচলতে আমি পশ্চিম প্ৰান্তৰ উন্নয়নমূলক ব্যৱস্থা আমি দেখা নাপালোঁ ৰাস্তা ঘাটৰ যথেষ্ট সমস্যা আছে আৰু তেওঁলোকতো পূৰণ নহ'লেই গতিকে আকৌ তেনেকৈ আজি কম্বল বিতৰণ কৰি তেওঁলোকে আকৌ পুনৰ যাতে জয়যুক্ত হোৱাৰ যিটো ব্যৱস্থা যিটো লাইন সেইটো মই সচেতন ব্যক্তি হিচাপে এনে ব্যৱস্থা নল'বলৈ তেওঁক মই আহ্বান জনাওঁ কম্বল বিলাই আছিলে এই ইনফৰমেশ্যনটো আমি পালোঁ তাৰপিছতে পাব্লিকে নিশ্চয় তেওঁলোকক এইটো যি কম্বল বিলাই থকা সেইটো তেওঁলোকে প্ৰটেকশ্যন কৰিলে তাৰপিছতে এই যে লকডাউন চলি আছে এইটো লকডাউন চলি থকা সময়তে তেওঁলোকে তেনেকুৱা কম্বল বিলাওঁতে নিশ্চয় পাব্লিকে ভাল পোৱা নাই আৰু আমিও গৰিহণা দেখিছোঁ চ' সেইটো যি লকডাউন চলি আছে আৰু ইলেকশ্যন অধিসূচনা জাৰি কৰাৰ পিছতো আজি এই সময়তো বিপিএফ পাৰ্টীয়ে বা আমাৰ খৈৰাবাৰী 30 নং সমষ্টিৰ লুমচাও ডিমাৰীৰ যি আণ্ডাৰত তেওঁৰ গছাচুবা VCDCৰ আণ্ডাৰত বিপিএফ কৰ্মীসকলে যি ইলিগেল কাম কৰি আছে কম্বল এই গৰম বতৰত কম্বল বিলাই আছে সেই কামটো পাব্লিকে আগৰ পৰাই দেখি আহিছে তেওঁলোকে তেনেকুৱা কাম কৰি আহিছিল যোৱাকালি ধৰা পৰিল চ' আমাৰ পৰা আমি কণ্ডেম দিছোঁ তেওঁলোকে যাতে তেনেকুৱা কাম নকৰে আৰু প্ৰশাসনে এই যোনবিলাকে এই কামত ব্যস্ত জড়িত আছে ইনভলভ আছে তেওঁলোকক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে বা আইনে তেওঁলোকক কঠোৰ স্থিতি ল'ব লাগে আমি আহ্বান কৰিলোঁ নিশ্চয় কামত যোনবিলাকে জড়িত আছে তেওঁলোকক আইনৰ ফালৰ পৰা অতি শীঘ্ৰে আইনৰ যি ব্যৱস্থা তেওঁক কঠোৰভাৱে স্থিতি ল'বৰ কাৰণে আমি আমাৰ পৰা দাবী কৰিলোঁ আৰু যদি স্থিতি নলয় তেতিয়া আমি নিশ্চয় আগলৈ ইয়াৰ ষ্টেপ নিশ্চয় ল'ম